নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দেখা বিচাৰিম MDF বোৰ্ডৰ জালিত ডকু ৰং কৰা। এই দেখিব পাইছে আমাৰ MDF বোৰ্ড। এতিয়া আমি ডকু ৰং কৰিম আৰু ডকু ৰং কৰাৰ প্ৰথমতে আমি কি কাম কৰি লওঁ আহকচোন চাওঁ। বন্ধুসকল, আমি প্ৰথমতে MDF বোৰ্ডৰ জালিত একোট চিলাৰ মাৰি ল'ম। এতিয়া দেখিব পাৰিছে MDF বোৰ্ড। এতিয়া আমি ইয়াত একোট চিলাৰ মাৰি ল'ম। বন্ধুসকল, দেখিব পাৰিছে আমাৰ চিলাৰ কমপ্লিট হৈ গৈছে। এয়া আমাৰ চিলাৰ মৰা হৈ গৈছে। ইয়াৰ পিছত আমি চিৰিজ কৰি আকৌ PS গ্ৰে মাৰিম। দেখিব পাৰিছে আমাৰ PS গ্ৰে মৰা হৈ আছে। ইয়াৰ পিছত আকৌ আমি চিৰিজ কৰিম। চিৰিজ কৰাৰ পিছত ফিনিচিং দিম। বন্ধুসকল, দেখিব পাৰিছে এয়া আমাৰ MDF বোৰ্ডত PS গ্ৰে মাৰা হৈ গৈছে। এতিয়া আমি চিৰিজ কৰিম। চিৰিজ কৰাৰ পিছত ইয়াক আকৌ আমি ৰং মাৰিম। আহকচোন চাওঁ।
আমাৰ MDF বোৰ্ড ফিনিচিং দিয়া হৈ গৈছে। আমি মেচিনেৰে ফিনিচিং দিছোঁ।